নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ এই ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। বলক আজি জানি লওঁ 11 মাৰ্চ বৃহস্পতিবাৰ 2021 চন আজিৰ ভাগ্যৱালী ৰাশি কোনকেইটা হ'ব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। কিন্তু তাৰ আগতে আপোনালোকক অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰাখিবলৈ ভিডিঅ' সদায় পোনপ্ৰথমে আমাৰ চেনেলত পাবলৈ। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল 11 মাৰ্চ বৃহস্পতিবাৰ 2021 অৰ্থাৎ আজি কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ বাবে এওঁলোকে জীৱনত আগবাঢ়ি যাব পাৰিব, দিশে উন্নতি লাভ কৰিব। প্ৰেম, প্ৰণয়, দাম্পত্য, স্বাস্থ্য, শিক্ষা, কেৰিয়াৰ সকলোতে এওঁলোকৰ উন্নতি হোৱা দেখা যাব। এই বিশেষভাৱে ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে মেষ, বৃষ, মিথুন, সিংহ, কন্যা আৰু তুলা ৰাশি। বন্ধুসকল এই 6টা হৈছে প্ৰধান ৰাশি যিকেইটাৰ ভাগ্য খুলিব গৈ আছে আজি। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে ভিডিঅ' পাই দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।